দেৱাহলীয়া কৈছে সেই দুটা দিনত যাম তাৰপিছত Hey viewers, welcome to my channel. তো প্ৰথম কথা ভিডিওটো লাষ্টলৈকে চাব তেতিয়া সকলোখিনি দেখিব পাৰিব আৰু বুজিব পাৰিব। তো এতিয়া বাজিছে প্ৰায় 5:10 দেখিছে আৰু এই ভিডিওটো মই শ্বুট কৰিছোঁ 5:10 বজাত আৰু সব পুৰা এন্ধাৰ দেখিছে কিমান এন্ধাৰ আৰু ইনে গৰম দিন হোৱাতেন এতিয়া ৰ'দে ওলালেহেঁতেন কিন্তু দেখিছে পুৰা এন্ধাৰ আৰু ইমান সোনকালে ভিডিওটো শ্বুট কৰাৰ কাৰণ হৈছে আমি এতিয়া গুৱাহাটী যাবলৈ ওলাইছোঁ আৰু গুৱাহাটীত আছে এটা চিনেমা শ্বুটিং তো চিনেমা শ্বুটিংটো আজি মই আপোনালোকক দেখাম আৰু কাক কাক লগ পাম সেইটো দেখাম তো সকলোখিনি আপোনালোকে চাব পাৰিব এই ভিডিওটো তো বলক ভিডিওটো ষ্টাৰ্ট কৰিম তো এনেকুৱা অকুৱা পকুৱা ৰাস্তাই আহি আৰু ৰঙা নীলা মাটি দেখি তো পাই গ'লোঁ আমাৰ লক্ষ্যস্থান তো ইয়াৰ প্ৰতিভা আইতা আৰু ইফালে আছে বিউটি বাইলুং মানে চুমকি বা সেয়া দেখিছে বিউটি বাইলুং বা তো এতিয়া আমি গৈ আছোঁ আমাৰ শ্বুটিং প্লেচটোলৈ তো ৰাস্তা ইপাৰে আছে শ্বুটিং প্লেচটো তো হাৱাই চেণ্ডেল পিন্ধি পূৰা গৈ আছে একদম তো এইডোখৰতে আছে আমাৰ শ্বুটিং প্লেচটো এতিয়া ভাল নে বেয়া মানে জেগাডোখৰ চাই আছে তো সেয়া বিউটি বা পূৰা শ্বুটিঙত ব্যস্ত হৈছে আৰু এই চিনেমাখনত মই এটা গাঁৱলীয়া ল'ৰাৰ পাৰ্ট কৰিছোঁ তো মোৰ শ্বুটিং কৰি পেলাই হৈ গ'ল আৰু এতিয়া ঘৰা ঘৰি যাবলৈ ওলাইছোঁ আৰু অকণমান ভিডিঅ' আছে ৰ'ব চাই যাওক পূৰা লাষ্টলৈকে তো এতিয়া হৈছে ফটো টাইম ফটো বাই বাই দেই বাহে তো এইটো হৈছে iPhone 11 Pro Max দেখিছে আৰু এইটো হৈছে লেন্স এখন লেন্স মোবাইলৰ তো এতিয়া দিলোঁ চবকে বাই বাই আৰু এতিয়া ভিডিঅ'টো সামৰিব হৈ গ'ল আৰু মই কিছুমান ভিডিঅ' দিব নোৱাৰিলোঁ বেয়া নাপাব আৰু যদি কিবা ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব থেংক ইউ ফৰ ৱাচিং পুনৰ লগ পাম এটা নতুন ভিডিঅ' থেংক ইউ